নমস্কাৰ। কবিতা এতিয়া আবৃত্তি কৰিব খুজিছোঁ। নাজানো কেনেকুৱা হয়, আশা কৰিছোঁ সকলোৱে যেন ভাল পায়। কবিতাটিৰ শিৰোনামা মা দেউতাৰ পিছত তুমি। পুৱাই শুই উঠিয়ে প্ৰথমটো উশাহ মোৰ মা দেউতাৰ নামত, আৰু দ্বিতীয়টো উশাহ তোমাৰ নামত বিলীন কৰি দিওঁ। সূৰুয যদি মা দেউতা হয়, তাৰেই পোহৰৰ কণিকাবোৰে তোমাৰেই নাম লয়। জীৱন নামৰ নাটকখনিত মা দেউতাই সংগ্ৰাম শিকায়, আৰু সেই সংগ্ৰামত উজটি খালেও জীৱনটোৱে তোমাৰ হাতখন বিচাৰি পায়। আবেলিৰ সময়ে মা দেউতাৰ লগত অধিক আপোনত্ব বঢ়ায়, লগতে গধূলিৰ মায়াহোনা জোনাকে বা বৰষুণে তোমালৈ মনত পেলায়। ৰাতিপুৱাৰ আৰম্ভণি যদি মা দেউতাৰ কুশল বাৰ্তাৰে হয়, ৰাতিৰ শিতানৰ গাৰুটিত মূৰ পেলাই ফোনৰ সিপাৰে তুমি কুশলে থাকা বুলি তোমাতেই শেষ হয়। কিয় জানা? মা দেউতাৰ পিছত তুমি নামৰ উপসৰ্গ এটি নতুনকৈ যোগ হয়। ধন্যবাদ।